কি চাই জানো এইফালে এইফালে চাই দিয়া এইজনী আমাৰ ধুনু এইজনী আমাৰ ধুনু চৰাইটো মাতি দিয়া দেহা আহ কৈ দিয়া বাদুলিটো আহ বাদুলি বাদুলি হেল্ল' এভৰিৱান মই আকৌ আহিছোঁ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব আৰু কেনে পালে কমেণ্ট কৰি শেষত জনাব বাদুলি বান্দৰীয়া বান্দৰীয়া পখিলা কৈ দিয়া পখিলাটো মাতি দিয়া দুষ্ট এইফালে কি পঢ়িবলৈ কৈছা নেকি তুমি পঢ়িবলৈ মন গৈছে ইমান দুষ্ট মানে অকণমান শুবলৈ নাপায় মানে চা ভৰিটোত যদি মই এইটো নহয় একদম ধামকৈ পৰি যাবা তুমি মুনু শুন গাড়ী বেক কৰা আহা এনেকৈ শুই থাকা ধুনু মাইনা নিচিনাকৈ শুই থাকা আহা মোৰ দেহাজনী আহা মই শুলো দেই দেখিছেনে তাই কি কৰি আছে অকণমানো নহয় মানে মোৰ ইমান টোপনি লাগিছে নহয় অকণমান তাই শুলেহে শুব পাৰিম দেখিছেনে নাই ক'ত তেখেতে শুৱা মানেই নহয় টোপনিয়ে ময়ো এনেকৈ আছোঁ আৰু এইবাৰ মানে অকণো শুবলৈ নোপোৱা হৈছোঁ মই মানে পিটো নেকি চাওকচোন কেনেকুৱা কৰি আছে তাই ইমান ধুনীয়াকৈ মানিমুনিকেইটা ওলাই আছে পাতকেইটা এয়া মই দুটামান পাত বুটলি পেলাই খিচিৰি দিবলৈ যিৰ কাৰণে খিচিৰি বনাম তাত দি দিম আৰু বেছি নিদিওঁ বাৰু দুটামান দিম মানিমুনিটো খালে ভাল আৰু এইফালে এয়া দেখিছেনে কি চিনি পাইছেনে বাৰু আপোনালোকে এয়া হৈছে পালেং মানে পিয়ালি পালেং হয় এইটো যিহেতু এনে যিটো আমি খাওঁ এইটোও খাওঁ বাৰু এইটো পালেংকৈ দিছোঁ ইটো পালেং নাই সেইকাৰণে পিয়ালি পালেং পাত কেইখিলামান দি দিম আৰু মই এতিয়া এয়া চাফাকৈ ধুই ল'লোঁ এতিয়া ধুই মিহিকৈ কাটি পেলাই এতিয়া মই কুকাৰত দি দিম আৰু ইয়াতে দালিকেইটা দি দিছোঁ মানে তাই ৰহৰ দালি খাই বেয়া পায় গোন্ধ পায় নেকি সেইকাৰণে মচুৰ দালিকে দি দিছোঁ আৰু ইয়াত অলপমান খিচিৰিত চাউল দিব লাগে কিন্তু মানে মই কি পিঠাগুড়ি কৰি থৈছোঁ মানে চাউলকেইটা পূৰা পিহি থৈছোঁ ইয়াৰে অকণমান দি দিম বেছি নিদিওঁ মানে আগতে খোৱা মগতো দিছিলোঁ তাই খাই মানে গোন্ধ পায় নেকি খাবলৈ মন নকৰা হ'ল সেইকাৰণে মচুৰ দালি দিব লগা হৈছে মচুৰ দালিটো ইমান ভাল নহয় সেইকাৰণে মই যিটো প্ৰসাদত আৰু ইয়াত নিমখ অকণমান দি দিব লাগিব অকণমান মানে একেবাৰে অকণমান দিছোঁ আৰু বেছি নিমখ বেয়া যিহেতু মানে টেষ্টটো হ'বৰ কাৰণে আৰু এইফালে চিঞৰি আছে দেখিছেনে চিঞৰি আছে মানে তাৰ কোনো কথাই আছে মোক চিঞৰি আপোনালোকে চিঞৰি থাকিলে মানে ভাল পায় দেউতাকৰ ওচৰত মানে থৈ আহিছে মোক এনেই মানে চিঞৰি আছে হ'ল নে হ'ল নে বুলি তেতিয়া মানে তাই ভাল পায় আৰু চিঞৰি থাকিলে
এতিয়া উঠাই দিলোঁ হৈ যাব। আৰু মই আজি মিছোৰ পৰা মানে বস্তু এটা অৰ্ডাৰ দিছিলোঁ, যিহেতু এদিনৰ কাৰণে, সেইকাৰণে মিছোৰ পৰাই দিছোঁ আৰু এতিয়া বস্তুটো আনবক্সিং কৰিম, আপোনালোকেও দেখি পাব। চাই থাককচোন কি বস্তু। যিহেতু এতিয়া খাই বৈ মানে শুলে, তাইতো পূৰা টোপনি, আৰু সেইকাৰণে মই এতিয়া বস্তুটো আনবক্সিং কৰি লওঁ। তাই শুই থাকিলে মানে সাৰ পাই থাকিলে এইবিলাক কৰিব নোৱাৰিতো, সেইকাৰণে শুই থকা অৱস্থাতে মানে বস্তুটো খুলি চাই লওঁ আৰু কেনেকুৱা আহিছে। বেয়া আহিলেতো ৰিটাৰ্ণ কৰিব লাগিব ন। মই মিছোৰ পৰা মানে কুৰ্তি এটা অৰ্ডাৰ দিছিলোঁ, বেয়া অহা নাই কিন্তু বহুত ধুনীয়া আহিছে দেই। কাপোৰটো ভালেই আহিছে আৰু মানে পূৰা ফিডিং কুৰ্তি হয় এইটো। মই যিহেতু বেবী থকাৰ কাৰণে মানে ফিডিং কুৰ্তিটো ল'ব লাগিব, সেইকাৰণে ফিডিং কুৰ্তি এটা লৈ লৈছোঁ। আৰু ঘৰলৈ যাম মানে, সেইকাৰণে চাদৰ মেখেলা পিন্ধি মানে অলপ প্ৰব্লেম হয় যাবলৈ, বহুত দূৰতো, সেইকাৰণে মানে কুৰ্তি এটা অৰ্ডাৰ দি লৈছোঁ। যিহেতু ইমান দূৰ ৰাস্তা আৰু চাদৰ মেখেলা পিন্ধি যাবলৈ বহুত দিগদাৰ হয় মানে, সেইকাৰণে আৰু এনেও মই চাদৰ মেখেলা পিন্ধিয়ে থকা হয়, আৰু এনেকৈ কুৰ্তি চুৰ্তি পিন্ধা চান্স নাপাওঁ ইয়াত মানে, সেইকাৰণে আৰু এইটো চান্সতে পিন্ধি লওঁ আৰু কেতিয়াবা মনো যায় দিয়কচোন। আৰু কাপোৰতনো কি